নমস্কাৰ বন্ধুবোৰ, আশা কৰিছোঁ সকলো কুশলে আছে। ঘৰতে থাকক, সাৱধানে থাকক আৰু সুস্থ থাকক। আজি 26 মে তাৰিখ 2021 বৰ্ষৰ মানে এই বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আজি লাগিব আৰু এয়া সম্ভৱ হ'ব 2:17 যোৱাৰ পাছৰ পৰাই চন্দ্ৰগ্ৰহণ লাগিব। প্ৰায় 5 ঘণ্টা ধৰি এই চন্দ্ৰগ্ৰহণ লাগিব। এই চন্দ্ৰগ্ৰহণ বাৰু আমাৰ পৃথিৱীবাসীৰ বাবে এক অশনিৰ সংকেত নেকি, এয়া অমংগলীয়া নেকি, এই বিষয়ে বিভিন্ন ক্ষেত্ৰত চৰ্চা হৈ আছে। আৰু এই চন্দ্ৰগ্ৰহণত আমাৰ জনবিশ্বাস কি জড়িত হৈ আছে আৰু চন্দ্ৰগ্ৰহণত আজিৰ দিনটোত আমি কি কৰিব পাৰিম, কি কৰিব নোৱাৰিম, সেই বিষয়ে গোটেইখিনি সামৰি মই আজিৰ এই ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ। গতিকে আপোনালোকক অনুৰোধ যে আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে উপভোগ কৰিব আৰু যদি কথাখিনি ভাল লাগে তেতিয়াহ'লে বিভিন্নজনলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব। প্ৰথম কথা হ'ল যে এই চন্দ্ৰগ্ৰহণ কেতিয়া লাগিব। এই চন্দ্ৰগ্ৰহণ 2:17 যোৱাৰ পাছৰ পৰা 7:20 সময়লৈকে প্ৰায় 5 ঘণ্টা সময় ধৰি এই গ্ৰহণ লাগিব। এই গ্ৰহণ এই 5 ঘণ্টা ধৰি লাগিব যদিও পূৰ্ণগ্ৰাস সম্পূৰ্ণভাৱে চন্দ্ৰটোক গ্ৰাস কৰি দিব প্ৰায় 4:41 পৰা 4:56 প্ৰায় 15 মিনিট সময় এই গ্ৰহণ পূৰ্ণগ্ৰাসভাৱে লাগিব। আৰু এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সকলো জেগাৰ পৰা দেখা পোৱা নাযাব। এই চন্দ্ৰগ্ৰহণ আপোনাৰ ইষ্ট এছিয়া, অষ্ট্ৰেলিয়া, পেচিফিক অ'চিয়ান, আটলাণ্টিক অ'চিয়ান, আমেৰিকা ইত্যাদি ঠাইৰ পৰা দেখা পোৱা যাব। পূৰ্ণগ্ৰাসভাৱে চন্দ্ৰগ্ৰহণটো দেখা পোৱা যাব, কিন্তু সকলো জেগাৰ পৰা ইয়াক দেখা পোৱা নাযাব। আমাৰ ইষ্ট এছিয়াৰ উত্তৰ পূব অঞ্চলৰ পৰা আংশিকভাৱে ইয়াক দেখা পোৱা যাব চন্দ্ৰগ্ৰহণ। কাৰণ 2:17 আমাৰ চন্দ্ৰটো আমাৰ আকাশত নোলায়, তেতিয়া হৰাইজনৰ তলত থাকে। প্ৰায় 6 বজাৰ মানৰ পাছতহে আমাৰ চন্দ্ৰটো লাহেকৈ আমাৰ ভিজিবল হয়, হৰাইজনৰ ওপৰলৈ আহে, আমাৰ চকুত দেখা পোৱা যাব। গতিকে আমি আংশিক চন্দ্ৰগ্ৰহণ 6:05 পৰা আমি 7:19 আংশিক চন্দ্ৰগ্ৰহণ আমাৰ দেখা পোৱাৰ সম্ভাৱনা আছে। কিন্তু এতিয়া কথা হ'ল যে এই চন্দ্ৰগ্ৰহণটো আমাৰ পৃথিৱীবাসীৰ বাবে সাম্প্ৰতিক সময়ত কিবা অমংগলীয়া চিন নেকি, এই কথা বিভিন্ন সামাজিক মাধ্যমত চৰ্চা হৈ আছে যে ক'ভিড আহিছে, কিবা আহিছে ইত্যাদি প্ৰলয়ংকাৰী কিছুমান খবৰ আহিছে, ইয়াৰ ঘূৰ্ণীবতাহ আহিছে, কিবা হৈছে। এই চন্দ্ৰগ্ৰহণৰ লগত কিবা সম্পৰ্ক আছে নেকি? ঠাউকতে যদি মই কওঁ এই চন্দ্ৰগ্ৰহণৰ লগত এইবিলাকৰ বিশেষ ধৰণৰ সম্পৰ্ক নাই। এই চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ এইবিলাক আমাৰ প্ৰাকৃতিক পৰিঘটনা, এইবিলাক হৈ থাকে। গতিকে ইয়াক আমি অমংগলীয়া বুলি ভাবিলে আমাৰ কথাটো ভুল হ'ব যে এটা প্ৰাকৃতিক জ্যোতিৰ্বিজ্ঞানৰ এটা প্ৰাকৃতিক এটা পৰিঘটনা, এই পৰিঘটনাক আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ। যি আপোনালোকক মই কৈ থওঁ যে চন্দ্ৰগ্ৰহণটো কিয় হয়, আচলতে এইখন হ'ল পৃথিৱী, আমি য'ত বাস কৰোঁ। আৰু যেতিয়া পৃথিৱীখন সূৰ্য আৰু চন্দ্ৰৰ মাজভাগতে পৃথিৱীখন আহি যায়, তেতিয়া সূৰ্যৰ পোহৰ কিছু সময়ৰ বাবে এই পৃথিৱীখনে ঢাকি ৰাখে আৰু এই পৃথিৱীখনৰ ছাঁটো সম্পূৰ্ণৰূপে চন্দ্ৰটোৰ ওপৰত পৰে। আৰু যেতিয়া সম্পূৰ্ণৰূপে পৰিব, তেতিয়া আমি চন্দ্ৰটোক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বুলি ক'ম। মানে পৃথিৱীৰ ছাঁটোৱে গোটেই গ্ৰাস কৰি পেলালে চন্দ্ৰটোক। আৰু সেই ছাঁটোৱে গ্ৰাস কৰিলে মিনছ কি হ'ল যে সূৰ্যৰ পৰা পোহৰখিনি চন্দ্ৰত পৰাত আমাৰ পৃথিৱীখনে বাধা দিলে, আৰু এয়াই হ'ল চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ যেতিয়া লাগিব তেতিয়া আচলতে কি হয় যে পৃথিৱীখনে সূৰ্য আৰু চন্দ্ৰৰ মাজেৰে পাৰ হৈ গুচি যাব। এতিয়া এইটো নিত্য নৈমিত্তিক এটা ঘটনা, ই হৈ থাকে। গতিকে ইয়াৰ লগত কিবা অমংগলীয়া কথা সম্পৰ্ক আছে বুলি আমাৰ মনে নধৰে। এতিয়া কথাটো হ'ল যে এই চন্দ্ৰগ্ৰহণৰ লগত আমাৰ জনবিশ্বাস কি জড়িত হৈ আছে। পৃথিৱীৰ বিভিন্ন জেগাত এই চন্দ্ৰগ্ৰহণৰ লগত জনবিশ্বাস কিছু জড়িত হৈ আছে, কিন্তু মই আজি আপোনালোকক ক'ব খুজিছোঁ আমাৰ ভাৰতীয় লোকসকলৰ মাজত কি ধৰণৰ জনবিশ্বাস জড়িত হৈ আছে। এই জনবিশ্বাসবিলাকৰ ভিতৰত মূলতঃ দুটা বিশেষভাৱে মই জনবিশ্বাস আপোনালোকক ক'ব খুজিছোঁ। প্ৰথমটো হ'ল যে এই চন্দ্ৰগ্ৰহণৰ সময়ত বহুতে কয় যে জ্যোতিষশাস্ত্ৰই কয় যে এই গ্ৰহণৰ সময়ত একো খাদ্য খাব নাপায়। এই খাদ্য খালে সেই খাদ্য বিক্ৰিয়া হ'ব পাৰে। সূৰ্যৰ পোহৰ যেতিয়া ৰখাই দিয়ে, গতিকে তাৰ খাদ্যখিনিত যথেষ্ট অপকাৰী বস্তুৱে ঠাই লয়, গতিকে সেইখিনি খাব নাপায়। বহু লোকে নাখায় চন্দ্ৰগ্ৰহণৰ সময়ত। আৰু চন্দ্ৰগ্ৰহণৰ সময়ত বাহিৰলৈও কাকো ওলাবলৈ নিদিয়ে। বিশেষকৈ যিবিলাকে গৰ্ভৱতী মহিলা, সেই গৰ্ভৱতী মহিলাবিলাকক চন্দ্ৰগ্ৰহণৰ দিনাখন বাহিৰলৈ ওলাবলৈ নিদিয়ে, বা যিবিলাক নিউবৰ্ণ বেবীৰ কাৰণে চন্দ্ৰগ্ৰহণটো বেয়া বুলি কোৱা হয়। গৰ্ভৱতী মহিলাবিলাকক কটাৰী বা কিবা যোগা ধৰণৰ বস্তু একেবাৰে সেই সময়ত ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। সেই সময়ত ব্যৱহাৰ কৰিলে বা ঘৰৰ বাহিৰলৈ ওলালে তেওঁৰ স্বাস্থ্যৰ কাৰণে বা তেওঁৰ কেঁচুৱাটোৰ কাৰণে যথেষ্ট অপকাৰী কথা হ'ব পাৰে বুলি জনবিশ্বাস আছে। আৰু বিশেষভাৱে চন্দ্ৰগ্ৰহণ শেষ হৈ যোৱাৰ পাছত সেই গৰ্ভৱতী মহিলা বা বেলেগ লোকসকলে বিশেষ ধৰণে গা পা ধুইহে খাদ্য গ্ৰহণ কৰা ইত্যাদি এনেধৰণৰ জনবিশ্বাস আছে। এতিয়া কথাটো হ'ল কি যে এই ধৰণৰ জনবিশ্বাসে যেতিয়া আমাৰ মনবিলাক ভাৰাক্ৰান্ত কৰি ৰাখে, গতিকে এই গ্ৰহণটোক বিশেষভাৱে কোনো লোকে উপভোগ নকৰে। কিন্তু এতিয়া আপোনাৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে এই গ্ৰহণৰ দিনাখন আপুনি কি কৰিব পাৰিব বা কি কৰিব নোৱাৰিব। সেই কথাত যদি আপোনাক কোৱা হয়, তেতিয়াহ'লে আপুনি যদি জ্যোতিষশাস্ত্ৰৰ মতে এই জনবিশ্বাসবিলাকৰ ভিতৰত যদি আপুনি নিজৰ বিশ্বাস ৰাখিব খোজে, তেতিয়াহ'লে আপুনি এই ধৰণৰ কাম কৰিব নোৱাৰে। কিন্তু যদি আপুনি বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি এই গ্ৰহণটো গ্ৰহণ কৰে, যেনেকৈ মই আপোনালোকক ক'লোঁ যে পৃথিৱীখনে চন্দ্ৰ আৰু সূৰ্যৰ মাজত অৱস্থান কৰাৰ বাবে
যে ইয়াক সূৰ্যৰ পোহৰ কিছু সময়ৰ কাৰণে ঢাকি ৰখাৰ কাৰণে এই গ্ৰহণ লাগে সেইটো কথা যদি আপুনি বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে কিবা কৰিব নোৱাৰা বুলি একো ধৰণৰ কথা নাই আপুনি সকলো কামেই কৰিব পাৰে খাদ্য গ্ৰহণ কৰিব পাৰে আপুনি ঘৰৰ বাহিৰত যাব পাৰে আপুনি চন্দ্ৰগ্ৰহণটো বিশেষভাৱে আপুনি পৰ্যবেক্ষণ কৰিব পাৰে এইটো এটা জ্যোতিৰ্বৈজ্ঞানিক এটা ঘটনা এই ঘটনাটোক আপুনি পৰ্যবেক্ষণ কৰিব পাৰে যে এই ক্ষণটোক আপুনি সাক্ষী কৰিব পাৰে গতিকে কথা হ'ল যে আপুনি কি ধৰণে গ্ৰহণ কৰিব আপুনি জনবিশ্বাসক আপুনি নিজৰ বিশ্বাসত ৰাখিব নে আপুনি ইয়াক এটা বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আপুনি ইয়াক চোৱাৰ চেষ্টা কৰিব সেই সিদ্ধান্তটো আপুনি নিজেই ল'ব লাগিব কিন্তু মই আপোনালোকক বিজ্ঞানজ্যোতিৰ ফালৰ পৰা এটা কথা কওঁ যে ই এক সম্পূৰ্ণ প্ৰাকৃতিক পৰিঘটনা ইয়াক যদি আমি পৰ্যবেক্ষণ কৰাৰ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি তাৰ পৰা কিবা এটা শিকিব পাৰিম আমি কিবা এটা নিশ্চয় তাক ভাল কিবা এটা আমি উপভোগ কৰিব পাৰিম গতিকে এই চন্দ্ৰগ্ৰহণ আমাৰ পৃথিৱীৰ বাবে কোনো অমংগলীয়া কথা নহয় ই এটা নিত্য নৈমিত্তিক প্ৰাকৃতিক ঘটনা ইয়াক আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ হয় ইয়াৰ লগত কিছুমান জনবিশ্বাস জড়িত আছে এই জনবিশ্বাসবিলাক আমি বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কেনেকৈ চাব পাৰোঁ সেইটোহে আমি আচলতে গ্ৰহণ কৰা উচিত গতিকে আপোনালোকক মই এই চন্দ্ৰগ্ৰহণৰ বিষয়ে সম্পূৰ্ণ গোটেই কথাখিনি ক'লোঁ গতিকে আজি 2:17 পাছৰ পৰাই যি গ্ৰহণ লাগিব এই গ্ৰহণটোক যদি আমি দেখা পাওঁ তেতিয়াহ'লে আমি এইখিনি উপভোগ কৰিব পাৰোঁ যি কি নহওক এতিয়া মোক আপোনালোকে বিদায় দিয়ক নমস্কাৰ